হাই গাইজ, আপোনালোকক আমাৰ চেনেল MSP ষ্টাৰ্ছলৈ মই বিনে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু যদিহে ভাল পায় তেন্তে প্লিজ লাইক কৰিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে আমাৰ ঘৰতে বনোৱা প্লামৰ ক'ল্ড ড্ৰিংকছ, যিটো খালে আপোনালোকৰ একেবাৰে শৰীৰৰ কোনো ধৰণৰ অপকাৰ নহয় আৰু আপোনালোকে বহুত দিনলৈ ষ্ট'ৰ কৰিও থ'ব পাৰিব। তাৰ বাবে প্ৰথমে মই প্লাম কেইটামান ধুই লৈছোঁ। এতিয়া এইখিনি এটা প্ৰেছাৰ কুকাৰত দি দিছোঁ। এতিয়া মই ইয়াতে অলপ পানী দি দিম। সম্পূৰ্ণ ডুবাই নিদিলেও হ'ব, অলপমান এনেকৈ পানী দিব আৰু ইয়াত এটা চিটি দিব। এটা চিটি দিয়াৰ পাছত এয়া আমাৰ প্লামখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া প্লামখিনি এটা হুইচেল দিলোঁ। হুইচেল দিয়াৰ পাছত অকণমান সময় ঠাণ্ডা হ'বলৈ দিলোঁ। এয়া মই এটা চৰিয়া আৰু এখন চালনী লৈ লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ইয়াতে চালি লওঁ। এয়া চাওক, প্লামৰ পৰা ৰসখিনি ওলাইছে। আপোনালোকে এইখিনি মোহাৰি নেপেলাব, নহ'লে পিছত চৰবতটো খাবলৈ বেয়া লাগিব। ওপৰৰ অংশখিনি দি আপোনালোকে জেলি বনাব পাৰিব। এয়া আমাৰ বহুতখিনি ৰস ওলাইছে প্লামৰ পৰা, প্ৰায় 1 লিটাৰ আৰু এপোৱামান ওলাইছিলে। আপোনালোকে এনেদৰে ঘৰত বনাই পেলাই ক'ল্ড ড্ৰিংকছ খাব, কাৰণ বজাৰবোৰ খোৱা বহুত বেয়া হয় আমাৰ স্বাস্থ্যৰ কাৰণে, আৰু এনেদৰে সৰহকৈ বনাই থ'লে পিছত খাবলৈ এলাহো নালাগে। এয়া মই এটা কেৰাহী পাতি দিছোঁ গেছত, আৰু এতিয়া ইয়াতে ৰসখিনি দি দিছোঁ। এই মগটোত আধা লিটাৰকৈ ধৰে। এয়া চাওক, পিছৰবাৰ এপোৱামান হৈছে। প্ৰথম 1 লিটাৰ দিলোঁ আমি। এতিয়া এইখিনি উতলাব লাগিব। এয়া চাওক, প্লামৰ ৰসখিনি উতলিছে। এতিয়া ইয়াৰ কাষত থকা ফেনখিনি আঁতৰাই দিব লাগিব, নহ'লে পিছত চৰবতটো খাবলৈ বেয়া হ'ব। সেইবাবে আপোনালোকে এনেদৰে কাষত ফেন আহিলে সেইখিনি আপোনালোকে পেলাই দিব। এতিয়া মই প্লামৰ চৰবতত দিবলৈ কেইটুকুৰামান ডালচেনি, কেইটামান লং আৰু 1 চামুচ নিমখ লৈ লৈছোঁ। এইখিনি মই ইয়াতে দি দিছোঁ এতিয়া, আৰু পুনৰ উতলিবলৈ দিম। এয়া চাওক, কালাৰটো চেঞ্জ হৈছে। এতিয়া আমি ইয়াতে চেনি দিম। চেনি মই আধা কেজিতকৈ অলপমান বেছি দিছোঁ। টেনশ্যন নল'ব চেনি বেছিকৈ দিছোঁ বুলি, কাৰণ আমি এনেও এইখিনি পানীৰ লগত মিলাই পিছত খাম। এয়া চৰবত অলপমান লৈ পেলাই তাৰ লগত পানী মিলাই খাব লাগিব, গতিকে মিঠাটো তেতিয়া মিলি যাব। এনেদৰে বহু সময় উতলাই থকাৰ পাছত দেখিবলৈ পাব যে চৰবতখিনিৰ কালাৰটো লাহে লাহে অলপ ডাঠ হৈ আহিছে। এতিয়া ইয়াতে নেমু চেপি দিব লাগিব। মই এফাল নেমু ব্যৱহাৰ কৰিছোঁ। এয়া আমাৰ চৰবত হৈ গৈছে, কালাৰটো ক'লা হৈ গৈছে, আৰু এইখিনি এতিয়া নমাই থ'ব লাগিব। এতিয়া মই এটা গ্লাছত আমি বনাই থোৱা চৰবতৰ অলপ লৈ ল'ম। এতিয়া মই ইমানখিনিমান ইয়াত আমি বনাই লোৱা চৰবত ল'লোঁ। তাতে অলপ এতিয়া পানী মিহলাই দিম। আৰু এয়া চাওক, বহুত ধুনীয়া হৈছে। বজাৰৰ কোনো ক'ল্ড ড্ৰিংকছে পাত্তা নাপায়। আৰু ইয়াত এনেকৈ আপোনালোকে বনাই ল'লে বহুত দিনলৈ, যেতিয়া আপোনালোকৰ প্লামৰ ছিজন শেষো হৈ যাব, তাৰ পাছতো আপোনালোকে এনেকৈ ফ্ৰিজত যেতিয়া ষ্ট'ৰ কৰি থ'ব, এনেদৰে বনাই পেলাই বহুত দিন ভালে থাকিব। আৰু আপোনালোকৰ যেতিয়াই খাবলৈ মন যায় তেতিয়াই ইয়াৰ পৰা অলপমান লৈ ল'ব, আৰু অলপমান পানী মিহলাই পেলাই এনেকৈ ধুনীয়াকৈ খাই ল'ব। ৰংটো চাওকচোন, আৰু ৰংটো চাওক, আমি ইয়াত কোনো ধৰণৰ আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰা নাছিলোঁ। মানে এইটো নেচাৰেলি এনেকুৱা কালাৰটো হৈছে, আৰু বহুত মানে টেষ্টি হৈছে। আপোনালোকে বনাই খাই চাব, আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। থেংক ইউ। চাওক, আমাৰ প্ৰায় 3 পোৱা চৰবত হৈছে, আৰু ইয়াৰ পৰা আপোনালোকে মই অথনি দেখুৱাৰ দৰে অলপমান লৈ পেলাই তাৰ লগত পানী মিহলাই খালেই হৈ যাব, কাৰণ এয়া আমি বহুত ডাঠকৈ বনাইছোঁ।